মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে পুনৰ প্ৰীতি সম্ভাষণ জনাই আজি ইংৰাজী নৱম শ্ৰেণীৰ 6 নম্বৰ পাঠ মাই চাইল্ডহুড পেৰাগ্ৰাফ নম্বৰ 4 ৰ পৰা 7 নম্বৰ পেৰাগ্ৰাফলৈ ইংৰাজীৰ লগতে অসমীয়াত বুজাবলৈ মই যত্ন কৰিম গতিকে তোমালোকৰ ঘৰত ইংৰাজী কিতাপখন বহি কলম উলিয়াই মই পঢ়ুৱাই যোৱাৰ দৰে পাঠটো বুজিবলৈ যত্ন কৰিবা পেৰাগ্ৰাফ নম্বৰ 4 Every child is born with some inherited characteristics into a specific socio-economic and emotional environment. Every child is born প্ৰতিটো শিশুৱে জন্ম গ্ৰহণ কৰে কেনেকে with some inherited characteristic অৰ্থাৎ জন্মসূত্ৰে কিছুমান বৈশিষ্ট্য লৈ চাৰিত্ৰিক লৈ জন্ম গ্ৰহণ কৰে into a specific socio-economic and emotional environment আৰু হেতু ক'ত হয় specific বিশেষ socio-economic সামাজিক আৰ্থিক and emotional environment আবেগিক পৰিবেশত কিছুমান বিশেষ জন্মসূত্ৰে লাভ কৰা চাৰিত্ৰিক বৈশিষ্ট্য লৈ প্ৰতিজন শিশুৱে কি হয় জন্ম গ্ৰহণ কৰে আৰু কি কৈছে and trained তেওঁলোকক শিকোৱা হয় ট্ৰেইন মানে শিকোৱা হয় কেনেকৈ শিকোৱা হয় in certain ways by figures of authority অৰ্থাৎ কৰ্তৃত্বশীল কোনো ব্যক্তিৰ দ্বাৰা তেওঁলোকক কি কৰা হয় বিভিন্ন পদ্ধতিৰে নিৰ্দিষ্ট কিছুমান পথেৰে তেওঁলোকক কি কৰা যায় শিকোৱা যায় I inherited honesty and self-discipline from my father. I inherited মই জন্মসূত্ৰে লাভ কৰিছো কি লাভ কৰিছো honesty সাধুতা and self-discipline self মানে আত্ম অনুশাসন মই জন্মসূত্ৰে কি হৈছো যে সাধুতা আৰু আত্ম অনুশাসনটো লৈ জন্ম গ্ৰহণ কৰিছো কাৰ পৰা পাইছো from my father মোৰ দেউতাৰ পৰা মই পাইছো from my mother মোৰ মাৰ পৰা কি পাইছো মই I inherited faith in goodness and deep kindness অৰ্থাৎ মই ভগৱানৰ ওপৰত কি পাইছো মোৰ মাৰ পৰা মই ভগৱানৰ ওপৰত বিশ্বাস আৰু কি কৈছে deep kindness গভীৰ দয়ালু deep মানে গভীৰ অৰ্থাৎ মহানতা মই কাৰ পৰা পাইছো মাদাৰ পৰা মোৰ মাৰ পৰা পাইছো so did my three brothers and sister আৰু কোনে পাইছে এটো কোনে পাইছে মোৰ তিনিজন ভাই ককাই আৰু ভনীয়ে মোৰ মাৰ পৰা কি পাইছে ঈশ্বৰৰ ওপৰত বিশ্বাস faith in God আৰু কি পাইছে deep kindness দয়া মৰম পাইছে কাৰ পৰা মোৰ মাৰ পৰা আৰু দেউতাকৰ পৰা আমি কি পালো মই আত্ম অনুশাসন আৰু কি পালো সাধুতা honesty এইকিটা মই দেউতাৰ পৰা পালো আৰু মাৰ পৰা মই কি পালো যে ভগৱানৰ ওপৰত বিশ্বাস দয়া এই গুণখিনি মই কৰ পৰা পালো মাৰ পৰা মই পালো I had three close friends in my childhood I had মোৰ আছিল কি আছিল three close friends অন্তৰংগ কি আছিল বন্ধু আছিল কেতিয়া in my childhood মোৰ বাল্যকালত মোৰ তিনিজন কি আছিল অন্তৰংগ মনে মিলা বন্ধু আছিল কি নাম ৰামানন্দ শাস্ত্ৰী অৰবিন্দন and শিৱপ্ৰকাশন অৰ্থাৎ মোৰ তিনিজন অন্তৰংগ বন্ধু আছিল সেই নাম কিটা কি ৰামানন্দ শাস্ত্ৰী অৰবিন্দন আৰু শিৱপ্ৰকাশন মোৰ কেতিয়াৰ বন্ধু তেওঁলোক লৰালিকালৰ অন্তৰংগ বন্ধু আছিল all these boys এই সকলো ল'ৰাবোৰ এইবোৰ ল'ৰা all these boys এই ল'ৰাবোৰ এই সকলোবোৰ কি আছিল
were from Orthodox Hindu-Burman families. Orthodox মানে গৌৰামী গৌৰামী হিন্দু বাৰ্মিন পৰিয়ালৰ কি আছিল লৰা আছিল as children শিশু হিচাপে লৰা ছোৱালী হিচাপে none of us ever felt any difference among ourselves আমাৰ মাজত কেতিয়াও আমি ধৰ্মীয় felt any difference আমি কেতিয়াও অনুভৱ কৰা নাছিলো কি any difference একো পৃথক among ourselves আমাৰ মাজত একো পৃথক অনুভৱ কৰা নাছিলো হেতুৱে কৈছে as a children শিশু হিচাপে none of us আমাৰ কোনোজনে নহয় ever felt কেতিয়াও অনুভৱ কৰা নাছিল কোনোজনে অনুভৱ কৰা নাছিল কি বুলি any difference among ourselves because of our religious difference আমাৰ ধৰ্মৰ ভিত্তিত আমাৰ ধৰ্মৰ ভিন্নতাৰ ওপৰত আমি লৰালি কালত বাল্যকালত কেতিয়াও আমি অনুভৱ কৰিব পৰা নাছিলো এণ্ড আপব্ৰিংগিং আৰু ডাঙৰ দীঘল বিভিন্ন আমি এতিয়া হৈছো যদিও তেওঁলোক বামুণ পৰিয়াল আব্দুল কালাম মুছলমান পৰিয়াল তেওঁলোকৰ মাজত তেওঁলোকৰ ধৰ্মৰ ৰীতি-নীতি বেলেগ ব্ৰাহ্মণ হিন্দুসকলৰ ৰীতি-নীতি বেলেগ কিন্তু লৰালি কালত তেওঁলোকে বিভিন্ন পৰিৱেশত ডাঙৰ হৈছে যদিও সেই অনুভৱটোত কোনো দিনেই কৰা নাছিল in fact অৱশ্যে Ramananda Shastri was the son of Pangsi Lakshmana Shastri অৱশ্যে ৰামানন্দ শাস্ত্ৰী কোন আছিল যে পংচি লক্ষ্মণৰ শাস্ত্ৰীৰ পুতেক আছিল the highest praise of the Rameswaram temple ৰামেশ্বৰম মন্দিৰৰ কি আছিল প্ৰধান পূজাৰী আছিল মুখ্য পূজাৰী আছিল কোন এইটো লক্ষ্মণ শাস্ত্ৰী who was Lakshmana Shastri Lakshmana Shastri was father of Ramananda Shastri ৰামানন্দ শাস্ত্ৰীৰ দেউতাক কোন লক্ষ্মণ শাস্ত্ৰী তেওঁ কি আছিল এই ৰামেশ্বৰম মন্দিৰৰ মুখ্য পূজাৰী আছিল প্ৰধান মানে হেড পূজাৰী আছিল লেটাৰ পাছত হি টুক অভাৰ তেওঁ লৈ লৈছিল দা প্ৰেছহুড পূজাৰীটো অফ ৰামেশ্বৰম টেম্পল ৰামেশ্বৰম মন্দিৰৰ from his father দেউতাকৰ পৰা পাছলৈ সেই দেউতাকৰ পৰা কি ললে ৰামেশ্বৰম মন্দিৰৰ পূজাৰীৰ বাপটো লৈ ললে কোনে ৰামানন্দ শাস্ত্ৰীয়ে Aurobindo went into the business of arranging transport for visiting pilgrims অৰ্থাৎ অৰবিন্দন গুচি গৈছিল সোমাই গৈছিল ক'ত into the business ব্যৱসায়ত সোমাই গৈছিল of arranging transport of visiting pilgrims মানে তীৰ্থযাত্ৰীসকলৰ গাড়ী মটৰ যান বাহন ঠিক কৰি দিয়া বিজনেছত অৰবিন্দন সোমাই পৰিছিল আৰু কি কৈছে যে and শিৱপ্ৰকাশন became a catering contractor catering মানে খাদ্য যোগান শিৱপ্ৰকাশন কি হৈছিল এ কেটাৰিং কন্ট্ৰেক্টৰ অৰ্থাৎ খাদ্য যোগানৰ ঠিকাদাৰ কোৰ ফৰ দা সাউথাৰ্ণ ৰেলৱে অৰ্থাৎ দক্ষিণ ৰেলৱে খাদ্য যোগানৰ কি আছিল ঠিকাদাৰ আছিল কোন এইজন শিৱপ্ৰকাশন আমি এতিয়া 5 নম্বৰ পেকাবলৈ আহিছো ডিউৰিং দা এনুৱেল শ্ৰী সীতাৰাম কৈলানাম ceremony our family used to arrange both with a temple special platform of carrying idols of the Lord from the temple to the marriage site কি কৈছে যে during the মানে সময়ত কিহৰ সময়ত the annual Sri Sitarama Kailanath ceremony অৰ্থাৎ এই বছৰেকীয়া যেটো আমাৰ শ্ৰী সীতাৰাম কৈলানৰ অনুষ্ঠান হে অনুষ্ঠানটোত কি কৈছে our family used to arrange both আমাৰ পৰিয়ালে কি ব্যৱস্থা কৰি দিয়ে নাও ব্যৱস্থা কৰি দিয়ে উইথ এ স্পেশাল প্লেটফৰ্ম এটা বিশেষ প্লেটফৰ্মে বিশেষ ধৰণে আৰু কি কৰি দিয়ে ব্যৱস্থা কৰি দিয়ে কোনে কেলে কৰি দিয়ে ফৰ কেৰিং আইডলছ মূৰ্তি কইনে বলে আইডলছ মানে মূৰ্তি দেৱী
দেৱী কঢ়িয়াই নিবলৈ বা মূৰ্তি কঢ়িয়াই নিবলৈ অফ লৰ্ড ভগৱানৰ মূৰ্তি কঢ়িয়াই নিবলৈ কলৈ ফ্ৰম দ্য টেম্পল মন্দিৰৰ পৰা টু মেৰিজ চাইট বিবাহ ঠাইলৈ বিবাহ জেগালৈ নিবলৈ প্ৰতি বছৰে শ্ৰী সীতাৰামা কল্যাণৰ যি বছৰেকীয়া অনুষ্ঠান সেই অনুষ্ঠানত আমাৰ ঘৰৰ মানুহে কি কৰি দিয়ে বিশেষ পদ্ধতিৰে নাৱৰ ব্যৱস্থা কৰি দিয়ে কেলে ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি মন্দিৰৰ পৰা সেই বিবাহ অনুষ্ঠানলৈ নিবৰ কাৰণে ব্যৱস্থা কৰি দিয়ে নাৱৰ ব্যৱস্থা কৰি দিয়ে situated in the middle of the pond ক'ত অৱস্থিত হেতু situated in the middle মাজত অৱস্থিত কিহৰ মাজত of the pond পুখুৰীৰ মাজত অৱস্থিত called ৰামাতীৰ্থ যাক আমি কি বুলি কওঁ ৰামাতীৰ্থ বুলি কওঁ which was near our house যিটো আমাৰ ঘৰৰ কাষতে আছিল অৰ্থাৎ ৰামাতীৰ্থখন ক'ত আছিল আমাৰ ঘৰৰ কাষতে পুখুৰীৰ মাজত আমাৰ ঘৰৰ কাষত তাহলে কি হয় ভগৱানৰ মূৰ্তি নাওৰে নি হেটা মানে পুখুৰীৰ মাজলৈ নিয়া হয় গতিকে সেই ব্যৱস্থাটো কোনে কৰি দিছিল এই আব্দুল কালামৰ পৰিয়ালটোৱে কৰি দিছিল events from the Ramayana and from the life of prophet were the bedtime stories my mother and grandfather would tell the children in our family এটো কি কৈছে যে ইভেন্টস ঘটনাবোৰ কাৰ ঘটনাবোৰ from the ৰামায়ণৰ ঘটনা and from of life of prophet অৰ্থাৎ পয়গম্বৰ হযরত মুহাম্মদৰ জীৱন কাহিনী were bedtime stories এটো কি আছিল আমাৰ খোৱা সময়ৰ এটা গল্প আছিল গল্প কোনে কয় মাই মাদাৰ এণ্ড গ্ৰাণ্ডফাদাৰ উড টেল টু চিলড্ৰেন ইন আৱাৰ ফেমিলি আমাৰ পৰিয়ালত আমাৰ আইতা মোৰ মায়ে খোৱাৰ সময়ত কিহৰ কথা কয় ৰামায়ণৰ কাহিনীবোৰ কয় হযরত মুহাম্মদৰ জীৱনৰ কাহিনীবোৰ কয় Number 6 one day এদিনাখন when I was in 5th standard শ্ৰেণী যেতিয়া মই পঞ্চম শ্ৰেণীত আছিলো at ৰামেশ্বৰম elementary school ৰামেশ্বৰমৰ প্ৰাথমিক বিদ্যালয়ত যেতিয়া মই পঞ্চম শ্ৰেণীত আছিলো a new teacher came to our class এজন নতুন শিক্ষক কলৈ আহিছিল আমাৰ শ্ৰেণীলৈ আহিছিল I used to wear a cap মই টুপি পিন্ধিছিলো which marked me as Muslim যিটো মোক মুছলিম হিচাপে পৰিচিত কৰাইছিল মাৰ্ক মানে চিনাকি কৰোৱা আছে চিন দিয়া যিটো মুছলিম হিচাপে মোক চিন দিছিল অৰ্থাৎ চিনাকি কৰি দিছিল and I always said মই সদায় বহিছিলো ক'ত in the front row সন্মুখৰ লাইনত next to ৰামানন্দ শাস্ত্ৰীৰ কাষত প্ৰথম বেঞ্চতে মানে ফ্ৰন্ট ৰ সন্মুখৰ বেঞ্চত বহিছিলো who wore যিজন পিন্ধিছিল ওৰ মানে পিন্ধা যিজনে পিন্ধিছিল কি পিন্ধিছিল দা সিক্ৰেট পবিত্ৰ থ্ৰেড মানে লগুণ যিজনে কি পিন্ধিছিল লগুণ পিন্ধিছিল অৰ্থাৎ ব্ৰাহ্মণ পৰিয়ালৰ ব্যক্তিসকলে লগুণ পিন্ধে পবিত্ৰ বস্তু লগুণ পিন্ধে গতিকে সেই লগুণটো তেওঁ মানে পিন্ধিছিল এই ৰামানন্দ শাস্ত্ৰী The new teacher could not stomach নতুন শিক্ষকজনে হজম কৰিব পৰা এটোৱে কৈছে could not stomach মানে এনে stomach মানে পেট এটা পেটটো ক'লে নহব কি ক'ব লাগিব could not stomach could not tolerate সহ্য কৰিব পৰা নাছিল অৰ্থাৎ হিন্দু ল'ৰা এজনৰ লগত যেতিয়া মুছলমান ল'ৰা এজন বহিছে এই কথাটো সেই নতুন মাষ্টৰজনে শিক্ষকজনে কি কৰিব পৰা নাছিল হজম কৰিব পৰা নাছিল Thomas a Hindu spirit son sitting with a Muslim boy অৰ্থাৎ এজন হিন্দু ব্ৰাহ্মণৰ পূজাৰীৰ পুতেক যেতিয়া মুছলমানৰ ল'ৰাৰ লগত বহিছে সেই কথাটো কি কৰিব পৰা নাছিল নতুন শিক্ষকজনে সহ্য কৰিব পৰা নাছিল in accordance with our social ranking আমাৰ সামাজিক ranking অনুসৰি পৰ্যায় অনুসৰি কি হ'ল as the new teacher saw it new শিক্ষকজনে তো আমাক দেখাই দিছিল নিউ শিক্ষকজনে হেতু দেখুৱাই দিছিল যে সমাজৰ যেটো আমাৰ ডিসক্ৰিমিনেশন আছে
ডিপ প্রাইভেট আছে হেতু আমাৰ এই নতুন শিক্ষকজনে দেখাই দিছে আই ওয়াজ আস্কড টু গো মোক তেওঁ কৈছিল কৈ যাবলৈ কৈছিল এণ্ড সিট অন দা বেক বেঞ্চ আৰু পিছ বেঞ্চত মোক বহিবলৈ কৈছিল আই ফেল্ট ভেৰি সেড মই বৰ দুখ অনুভৱ কৰিছিলো মই অনুভৱ কৰিছিলো কি ভেৰি সেড বৰ দুখ অনুভৱ কৰিছিলো এণ্ড so did ৰামানন্দ শাস্ত্ৰী আৰু সেই দুখটো কোনে অনুভৱ কৰিছিলে ৰামানন্দ শাস্ত্ৰীও অনুভৱ কৰিছিলে he looked utterly downcast as shifted to my seat in the last row মই যেতিয়া লাষ্টৰ লাইনলৈ গুচি আহিছিলো তেওঁ কি কৰিছিল ডাউনকাষ্ট সেট হৈছিল মানে দুখ কৈছে ডাউনকাষ্ট মানে দুখ মানে দেখাত কেনেকুৱা লাগিছে লাগিছে তেওঁ দুখ লাগিছে the image of him তেওঁৰ প্ৰতিছবি weeping when I shifted to last row যেতিয়া মই পাছৰ বেঞ্চলৈ আহিছিলো তেওঁ কান্দা লগা মনটো লাষ্টিং ইমপ্ৰেছন অন মি মোক কি হয় অন্তৰত হাজ বহুৱাই থৈ গ'ল অৰ্থাৎ মই যেতিয়া নতুন শিক্ষকৰ কথা মতে ৰামানন্দ শাস্ত্ৰীৰ ওচৰৰ পৰা কাষৰ পৰা মই পাছৰ বেঞ্চত মোৰ সিট ল'বলৈ আহিলো তেতিয়া ৰামানন্দ শাস্ত্ৰীৰ মুখত কণ্ডাৰ যি প্ৰতিছবি হি মোৰ অন্তৰত কি কৰি থৈ গ'ল হাজ বহুৱাই থৈ গ'ল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি 7 নম্বৰ পেগাবলৈ আহিছো এবাৰ আফটাৰ স্কুলৰ পাছত মানে স্কুল ছুটিৰ পাছত we went home আমি ঘৰলৈ গৈছিলো and told our respective parents about the incident আমাৰ নিজৰ দেউতাসকলক আমাৰ নিজৰ গাৰ্জেনক অৰ্থাৎ অভিভাৱকসকলক মাক দেউতাহঁতক আমি কি কলো এই ঘটনাটো ইনসিডেন্টৰ কথাটো কলো লক্ষ্মণ শাস্ত্ৰী সামান দ্য টিচাৰ লক্ষ্মণ শাস্ত্ৰীয়ে কি কৰিলে নিৰ্দেশ কৰিলে সামান মানে নিৰ্দেশ জাৰি কৰিলে কেলে ইন আৱাৰ প্ৰেজেন্স আমাৰ উপস্থিতিত তেওঁ কি কৰিলে সামন কৰিলে মাটি পঠালে নিৰ্দেশ কৰিলে কি বুলি told the teacher শিক্ষকক কৈছিল that he should not spread the poison of social inequality and communal intolerance in the mind of innocent children কি ক'লে যে he should not spread the poison হি বিয়পোৱাটো উচিত নহয় বিষ বাষ্প বিয়পোৱাটো উচিত নহয় বিষ কিহৰ অফ সোশ্যাল ইনইকুৱেলিটি সামাজিক অক্ষমতা আৰু কিহৰ এণ্ড কমিউনেল ইনটলাৰেন্স অৰ্থাৎ সাম্প্ৰদায়িক বিষ বাষ্প সাম্প্ৰদায়িক অক্ষমনীয় অৰ্থাৎ ক্ষমা নোহোৱা কথাবোৰ ইনোসেন্ট নিৰ্দোষী ল'ৰা ছোৱালীৰ মাইণ্ডত মনত হুমুৱাই দিয়াটো উচিত হোৱা নাই অৰ্থাৎ ৰামানন্দ শাস্ত্ৰীয়ে কৈছে যে এই নিৰ্দোষী নিষ্পাপ শিশুকিটাৰ মনত সাম্প্ৰদায়িক হওক বা ধৰ্মীয় অনুভূতিয়ে হওক তেওঁলোকৰ মাজত বিয়পোৱাটো উচিত নহয় He bluntly asked the teacher either apology or quit the school and Ireland. তেওঁ ক'লে যে কি বুলি ক'লে তুমি ক্ষমা কৰিব লাগিব এপলজিজ বা নহলে কি কৰিব লাগিব স্কুল এই দ্বীপৰ লগতে স্কুল এৰিব লাগিব তুমি এই কামটোৰ কাৰণে কি কৰিব লাগিব ক্ষমা খুজিব লাগিব নহলে তুমি স্কুল এৰিব দ্বীপটোৰ লগতে স্কুল এৰিব লাগিব not only did the teacher regret his behavior not only কেৱল মাত্ৰ টিচাৰজনে শিক্ষকজনে দুখে অনুভৱ কৰিব তেওঁ আচৰণৰ দুখ প্ৰকাশ দুখে হেৰি কৰা নাই he but the strong sense of convictions Lakshmana Shastri conveyed ultimately reform this young man অকল ডেকাজন শিক্ষকজনে অকল খেদ প্ৰকাশ কৰাই নহয় লক্ষ্মণ শাস্ত্ৰীৰ সামাজিক সচেতনতা আৰু দায়বদ্ধতাই ডেকা শিক্ষকজনৰ অন্তৰো সংশোধিত কৰিলে গতিকে ছাত্ৰ ছাত্ৰীসকল পাঠটো যথেষ্ট দীঘল হোৱাৰ কাৰণে আৰু এটা ভিডিঅ'তহে আমি পাঠটো শেষ কৰিব পাৰিম
গতিকে তোমালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিবা যদি ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা ধন্যবাদ